তুমি কি ভাবিলা তুমি মোক বাদ দি বহুত ডাঙৰ পালা বতা তুমি কি ভাবিলা তুমি আৰু গাঁওখন চাওক এবাৰ আৰু হঠাৎ মানে মন্দিৰৰ ফালে আহি থাকোঁ দেখিলোঁ চাওক বা মাছ মানত আমি এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰিম বুলি বেলেগ বেলেগ নামতো ক'ব পাৰে কি বুলি কয় ভাল পাওঁ বুলি সমগ্ৰ জগতে জানেই তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে গোটেই চৰি পাৰে যাৰ তো হেল্ল' গাইজ হোৱাটছআপ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি মানে ভিডিঅ' ষ্টাৰ্ট দিছোঁ মানে মোৰ গাঁৱৰ পৰা আৰু মোৰ পিছফালে যে দেখি আছে এইখন ইয়াতে মই পঢ়িছিলোঁ ক্লাছ 6লৈকে ইয়াতে পঢ়িছোঁ ইয়াৰে পিছতহে গুৱাহাটীত গৈছিলোঁ মই তো আজিৰ ভিডিঅ'টো এইখিনিৰ পৰাই ষ্টাৰ্ট দিছোঁ আৰু মেইনলি মানে গাঁৱত অহা কাৰণটো হ'ল আমাৰ গাঁৱত মানে জগন্নাথ মন্দিৰ এটা আছে জগন্নাথ মন্দিৰৰ মানে 200 বছৰ হৈছে আৰু 200 বছৰ উপলক্ষে আৰু 200 বছৰ হৈছে প্লাছ আপোনাৰ শতচণ্ডী যজ্ঞ আমাৰ গাঁৱত শতচণ্ডী যজ্ঞ পালন কৰা হয় তো 200 বছৰৰ উদযাপন আৰু শতচণ্ডী যজ্ঞ একেলগে পাতিছে তো সেইটো আপোনালোকক দেখাম আৰু গাঁওখন চাওক এবাৰ আৰু আজি যিহেতু যজ্ঞৰ মানে প্ৰথমটো দিন তো সেইকাৰণে মানে গাঁৱৰ গোটেইবোৰ মানুহে মিলি পেলাই শোভাযাত্ৰাত আহিছে আৰু মই আপোনালোকক শেষলৈকে দেখাইছোঁ চাওক মানুহ চাওক না কিমান আছে মই আপোনালোক দেখাই আছোঁ চাওক কিমান বহুত মানে গোটেই গাঁৱত যিমানখিনি মানুহ আছে ন গোটেই মানুহ আহি গৈছে পূৰা একদম চাওক তো গাইজ এইখন হ'ল বৰভাগ কলেজ আমাৰ ইয়াতে এইখন পঢ়িবৰ কাৰণে মোৰ বহুত বেছি মন আছিল কিন্তু কি ক'ব উপায় নাই মানে গুৱাহাটী যাব লগা হ'ল তো সেইকাৰণে গুৱাহাটীতে পঢ়িলোঁ আৰু মেইন কথা এটা কৈ আছোঁ মানে ইয়াতে যদিও মই আহিছোঁ আহি পেলাই মানে বহুত যিহেতু 3-4 বছৰ মই ইয়াতে অহা নাই তো মোক কোনোৱে চিনি পোৱা নাই একদম মানে মই মানে যাকে সুধোঁ মানে মোক মানে কৈ আছে কোন হয় মানে এনেকুৱা টাইপ ৰিয়েকশ্যন মানে মই নিজে হাঁহিম নে কান্দিম মই নিজে গম পোৱা নাই তো এতিয়া বলক এইফালে আৰু হঠাৎ মানে মন্দিৰৰ ফালে আহি থাকোঁ দেখিলোঁ চাওক মানে ইমান বয়সস্থ মানুহজনে মানে 65 বছৰ মানে 65 বছৰ মানে মানুহ এজনে যেতিয়া এনেকুৱা ডাঙৰ বস্তু দাঙি লৈ যায় তেতিয়া নিজকে মানে তেখেতসকলৰ আগত মানে নিজকে কিবা দুৰ্বল ফিল হৈ যায় আৰু এনেকৈ আহি গ'লোঁ মেইন যজ্ঞলৈ আৰু যিহেতু গোটেইবোৰ মানুহ শোভাযাত্ৰাত গৈছে তো ইয়াতে মানুহ নায়েই আৰু বেছি আৰু এইখিনিতে মানে এইটোতে হয় যজ্ঞ মানে এতিয়ালৈকে যিহেতু শোভাযাত্ৰাত গৈছে তো মানে শোভাযাত্ৰাৰ পৰা অহাৰ পিছতহে চাগে মানে মূৰ্তিটো প্ৰতিস্থাপন কৰিব এতিয়ালৈকে মূৰ্তি প্ৰতিস্থাপন কৰা হোৱা নাই তো আৰু মেইন মন্দিৰলৈকে জগন্নাথ মন্দিৰলৈকে গৈ আছে বলক আৰু মানে আপোনালোকক যে কৈছিলোঁ যে 200 বছৰ হৈছে জগন্নাথ মন্দিৰটো আৰু এইটোৱে হ'ল 200 বছৰীয়া জগন্নাথ মন্দিৰটো মানে 200 বছৰ কমপ্লিট হৈ গৈছে কিন্তু 200 বছৰৰ মানে উদযাপনটো কৰিছে এইবাৰ তো এইটো মানে এনেই আৰু এটা নৰ্মেল ভ্লগ বনাইছিলোঁ কেনেকুৱা লাগিল আপোনালোকে জনাব আৰু নলবাৰীত আহিলে আহি যাব আমাৰ এই মন্দিৰটোত এবাৰ সোমাই যাব পাৰিলে গাঁৱত অহা বুলি কৈছিলোঁ নলবাৰীত আৰু নলবাৰী আহিছোঁ মানে সকলোৱে জানে নলবাৰীত চবৰে চিনাকি ডিম্পু বৰুৱা আৰু বেতাল দা আজি লগ পাই ভাল লাগিল আমাৰ ইয়াৰে চলি কোটালকুছিৰে ল'ৰা মানে বহুত ভাল লাগিল লগ পাই আজি নিপুদা নাই বাৰু আজি নিপু ঘৰত আজি আমি কাম কৰা নাই যিহেতু ৰবিবাৰ আজি অলপ অফ লৈছোঁ অলপ ৰেষ্ট লৈছোঁ খালি পাৰোঁ তোমালোকে এনেতো ডেইলিয়ে ভ্লগটো আজি বনোৱা নাই আজি অলপমান ৰেষ্ট লৈছোঁ বাছ সেইটোৰ কথা বাকী তোমাৰ চেনেলৰ নাম কি মোৰ চেনেলটোৰ নাম হ'ল চেহেৰা বেয়া ল'ৰা চেহেৰা বেয়া ল'ৰা ভাল লাগিছে নামটো আপোনালোকে নামটো মানে অলপ ইউনিক টাইপত দি দিলোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকে মৰম কৰিব আমাক যিমানে চাই এওঁকো ছাবস্ক্ৰাইব কৰিব সদায় ভিডিঅ'বিলাক দি থাকিব আপোনালোকে মৰম কৰি যাব বাকী আৰু কিবা নেক্সট প্লেন আমি যাম কন্যাকুমাৰী যাম ডিচেম্বৰ মাহত তাৰপিছত আমি নেক্সট ইয়াৰ আমি ফাৰ্ষ্টত বা মাৰ্চ মানত আমি এটা ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰিম বুলি ভাবিছোঁ ইণ্টাৰনেশ্যনেল সেইটোৱে আৰু নেক্সট প্লেন সেইখিনি তো মানে নিবুৰ বেতালদা তাত আহি গৈছিলোঁ বেতালদাৰ গাড়ী পুৰা নতুন লৈছে বেতালদা খানা এটা আছিলে খানাটো খাই জাষ্ট মই ৰখিছোঁ অলপ এই যজ্ঞত যোৱা নাই আমাৰ তাতে যজ্ঞত যাম আজি বা আৰম্ভ হৈছে মই যজ্ঞত যাব বুলি ভাবিছিলোঁ যজ্ঞত যোৱা নাই যাম আৰু যজ্ঞত কালি প্ৰথম যাম নলবাৰী ৰাসো আহি পালে নলবাৰী ৰাস মানে কেতিয়া কি মানে যাবা নলবাৰী ৰাসত যোৱাটো ওচৰতে নলবাৰী যাই থাকিম প্ৰায় যেতিয়া মানে যেতিয়া গৈছে যেতিয়া মন যেতিয়া গৈছে এনেকুৱা আৰু হেমামালিনী আহিব বোলে নলবাৰী আহিব বুলি মানে কনফাৰ্মটো জনা নাই এতিয়ালৈকে কিন্তু আহিবা লাগে কোনদিনা কিবা আহে মই মানে 10 নৱেম্বৰত আহিব বুলি কৈছিলোঁ মই গুৱাহাটীৰ পৰা হয় ন মানে কোনদিনা হয় জানিলে ভাল আছিল তোমালোকে যাবাই মইতো যামেই বাৰু কোনদিনা মোৰ ঠিক নাই মানে ট্ৰেইন আহে ঠিক নাই চাই লওক ট্ৰেইন কি ক'বা এইটো দেখি কিনে এইটো দেখি কিনে আৰু হঠাৎ এইটো কি দেখা পালে চাওক এইটো মানে আমাৰ জহামল্লা বুলি কয় আৰু আপোনালোকে হয়তো কিবা বেলেগ নামতো ক'ব পাৰে কি বুলি কয় কমেণ্টত জনাবচোন মোক খাই পাইছে নাই জহামল্লা খাই আগতে খাইছিল এই আমাৰ দাদাহঁতে খাইছে এতিয়া মৰিল না কিনকে মৰিছে খাই পাইছে আমাৰ বস্তু দিছে কোন আৰু সেইটো হয় ভাই যাবই বেছি টাইম নাথাকে তথাপি মোক এটা কৈ দিয়ক ঠিক আছে তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানেই তোমাক ভাল পাওঁ বুলি সমগ্ৰ জগতে জানেই তোমাক মই নিব লাগিব মই নহয় তোমাক সোপা ধৰাও নিয়া নাই ঠিক আছে আৰু আমি ভালকৈ লগ পাম গুৱাহাটী যাম বেলটো তোমাক ধুনীয়াকৈ লগ পাম বেলটো লাগিলে আহি যাবা নিশ্চয় আৰু আপোনালোকে ছাপোৰ্ট কৰিব তোমালোকক বঢ়িয়া আৰু এক্সৰ নামত এটা কৈ দিয়া মানে এক্সৰ নামত এক্স মানে বহুত মানে এতিয়া মানে বস্তু দেখা ঠিক আছে এক্সৰ নামত কোৱা তুমি কি ভাবিলা তুমি মোক বাদ দি বহুত ডাঙৰ পালা বতা
তুমি কি ভাবিলা তুমি মোক বাদ দি বহুত ডাঙৰ পালি পতা এদিন মোৰ ডাঙৰ মানুহ হ'ম তেতিয়া তোমাক কম তই কি বাল এটা তো চাই ল'বা তোমাকে কৈছো তুমি যদি ভিডিঅ' চাই আছা গম পাই ল'বা চেলেঞ্জ আকৌ নাই চেলেঞ্জ গুড নাইট গুড নাইট চৰি যা আৰু দিয়া বাই বাই